নমস্কাৰ বন্ধুসকল, মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অল আছাম জয় কুমাৰ গগৈলৈ। আজি পুনৰবাৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ফ্ৰী ফায়াৰৰ ওপৰত। আজি টাৰ্গেট 10টা দিছোঁ, কি হয় চাওঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ন'টিফিকেশ্যনখিনি আগতীয়াকৈ আপুনি লাভ কৰিব পাৰে। চাওঁচোন আজি কিমান কিল কৰিব পাৰোঁ। চাই থাকক আপোনালোকৰ ভিডিঅ'টো। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। মোৰ চাউণ্ড কোৱালিটিটো ইমান ভালদৰে অহা নাই, কাৰণ মই নতুন আহিছোঁ, ভালদৰে জনা নাই কৰিবলৈ। দুদিন পিছত হৈ যাব ভাল। চাই লওঁ, এতিয়া এনেকৈ চলি যাওকচোন বাৰু। আগত এনিমি আছে, চাওঁ মাৰিব পাৰোঁ নে। ডাউন দিছোঁ, কি হয় বাউণ্ডীটো লৈ লওঁ। ওৱান ডাউন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাইছে, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, তেতিয়াহে মই যিমান ফ্ৰী ফায়াৰ বিষয়ৰ ভিডিঅ' বনাম তেতিয়া আপোনালোকে আগতীয়াকৈ পাব। চাওঁচোন বাৰু কি হয়। টাৰ্গেট 10টা, 2টা হৈছে। পাৰোঁ কেনে নোৱাৰোঁ চাওঁ। কি হয়, পিকত আছোঁ, অলপ ডেঞ্জাৰাছ জেগা হয়। আগত এনিমি। দুটা কিল হৈছে মাত্ৰ বৰ্তমানলৈকে, আৰু কিমান কিল হয় দেখা যাওক। এইটোকতো মই মৰা নাছিলোঁ, কোনে মাৰিলে? আৰে এনিমি 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 অকল। অ' চাওঁচোন কি হয় বাৰু। আজি ফ্ৰী ফায়াৰৰ বিষয়ে ভিডিঅ' দিয়া 2 নম্বৰ দিন। কি হয়, টাৰ্গেট আজি মাত্ৰ 10টা। পাৰোঁ নে নোৱাৰোঁ তাকে পূৰ কৰিবলৈ চাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট পাৰিব। আগত এনিমি। কি হয় চাওঁ, গৈ আছোঁ,
সম্পূৰ্ণৰূপে কাষত এনিমি আছে তেওঁ প্ৰথমটো মাৰি থৈ আহিলোঁ কৃষ্ণ বহুত ডেমেজ দিলে ক'লৈ গৈছিলি ক'লৈ গৈছিলি ক'লৈ গ'ল কি হয় চাই কি হয় চাই থাককচোন বাৰু পাৰোঁ নে নোৱাৰোঁ বৰ্তমান 4টা কিল হৈছে কি হয় দেখা যাওক আগত এনিমি মাৰি পেলাই বেছি মন যায় সেইবাবে ওলাই আহোঁ কিন্তু কি হয় টাৰ্গেট 10টা মাত্ৰ আগত এনিমি मरने के लिए ही इतने मारते हैं ना दूटा एनिमी আগত এই দুচাট খাব লাগে ইমানত পাত চাওঁচোন বাৰু এতিয়ালৈকে 6টা কিল হৈছে আৰু কিমান কিল কৰিব পাৰোঁ আৰু চাগিলে বেছি নোৱাৰিম যি দেখিছোঁ মাৰি আছে দেখোন गया वो भी गया 7 किल और 3 किल चाहिए उसके बाद आगे 2 एनिमी क्या होते हैं देखते हूँ बहुत डैमेज दिला कि हब 9টা আৰু এটা টাৰ্গেট ফিল আপ কৰিব লাগে যেন তেনে চাওঁ আৰু এটা কিল কৰি মৰাৰ পিছতো একো নাই টাৰ্গেটটো ফিল আপ কৰিলে হ'ল যেন তেনে মোৰ মতে টাৰ্গেটটো ফিল আপ হ'ব লাগে কি হয় চাওঁচোন বাৰু বৰ্তমান 9টা কিল হৈছেহে চাওঁচোন বাৰু मैंने प्यार वाले हाथों पे लगाओगे घर मेरा बच्चों जी तेरी मेरी कहानी तेरी है जन्म तेरे निगम तेरे साथ जन्म আৰু এটা এনিমি কিল কৰিব লাগে যেনে তেনে টাৰ্গেট ফিল আপ হ'বলৈ হৈ গ'ল কি হয় আৰু ইয়াৰ পিছত চাই লওঁচোন বাৰু तेरी
আৰু কিমান পাৰোঁ 10টা টাৰ্গেট আছিলে সম্পূৰ্ণ হ'ল আগত এনিমি আছে কি হয় নাজানো চাই লওঁচোন বাৰু मेरे को देख लिया यार क्या होगा देखा जाएगा वो एनिमी तेरे को तो मारना ही पड़ेगा টাৰ্গেট 10টা আছিল কিন্তু 11টা কৰিলোঁ চাই লওঁ আৰু পাৰোঁ নে নোৱাৰোঁ গাড়ীখন পিছে পিছে ঘূৰি পিছে দেখোন কি হ'ব যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মোক ডেমেজ বহুত দিলে